সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সিদিনা ৰাতি কেতিয়াও নাহিব বুলি ভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি কুশলে আছানে? সুখীনে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাৰ সুদূৰ প্ৰান্তৰ পৰা মোৰ বুকুলৈ। সুখীনে মই, সুখীনে মই, সুখীনে মই। তেওঁ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুৱাৰ কথা নাছিল, অথচ তেওঁক সুখী কৰিবলৈকে এদিন মই স্ব-ইচ্ছাৰে নামি পৰিছিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটাত, আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈয়ে মোক। সপোন দেখাৰ বাবে আমি সুখী হ'ব নোৱাৰোঁ কোনোৱে। সপোনৰ দেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ, আৰু ফিনিক্সমুখী হোৱাৰ দুৰ্বাৰ তাৰণাত আমি হেৰুৱাই পেলাওঁ অক্লান্ত দুখনি পাখি। যিদৰে তেওঁ প্ৰেমত পৰি হেৰুৱাইছিলোঁ এদিন দুৰ্দান্ত মোৰ প্ৰেমিক হৃদয়খনে, অথচ সুখী হ'ব নোৱাৰোঁ আমি। আপুনি বাৰু কি বিচাৰি ফুৰিছে জীৱনৰ পৰা? সুখ সম্পত্তি সমৃদ্ধি, ঘৰ দুৱাৰ মাটি বাৰী, মোটা বেংক বেলেঞ্চ, গ্লেমাৰ, মাৰুতি জেন, ইণ্ডিকা, ফৰ্ড আইকন, নে আপুনি পলাব বিচাৰিছে জীৱনৰ পৰা? আপুনি বাৰু জানিব বিচাৰিছেনে কেতিয়াবা কি বিচাৰি ফুৰিছে জীৱনে আপোনাৰ পৰা? বৰ জটিল বিষয় জীৱন। জীৱনৰ পৰা পলাই নুফুৰিব, অথবা নিজৰ পৰা। অতি মাৰাত্মক কথা এয়া, অতি মাৰাত্মক কথা, যাক মই অতি পলমকৈয়ে বুজিলোঁ। তেওঁৰ বাবে ক্ৰমশঃ মই আকাশ হ'ব বিচাৰিছিলোঁ, আৰু খুলি থৈ ক'লা পোছাক চুমিব বিচাৰিছিলোঁ সূৰ্য। অথচ তেওঁকে যে জানিবলৈ নিদিলোঁ কেতিয়াও মই। হয়তো তেওঁ নাজানিব কেতিয়াও, তেওঁ জেতুকা বুলীয়া হাততে যে ডুবিছিল মোৰ হেঙুল বৰণীয়া সূৰ্য। তেওঁৰ দুহাতৰ লিহিৰি আঙুলিত ফুলিছিল মোৰ স্বপ্ন ফুল, যি ভাল পাবলৈ শিকাইছিল মোক শৰৎ আৰু শেৱালি আৰু নিয়ৰ, যি এতিয়া মোৰ নষ্টালজিয়াৰ প্ৰিয়তম নাৰী। সুখী হ'ব পৰা নাই তেওঁ, সুখী হ'ব পৰা নাই। হেৰুৱাম বুলি ভবাটো নাছিলোঁ মই। হেৰুৱাম বুলি নভবাকৈ এদিন হেৰুৱাইছিলোঁ তেওঁক, ভবা নাছিলোঁ পুনৰ কেতিয়াবা হঠাতে এদিন লগ পাম বুলি। অথচ কেতিয়াও নাহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। তেওঁ সুখী হ'ব পৰা নাই, তেনে হ'ব বুলিতো ভবাটো নাছিলোঁ মই। তেওঁ যে সুখী হ'ব পৰা নাই, যিদৰে সুখী হ'ব পৰা নাই ময়ো কহুৱা ফুলাৰ বতৰতো। এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ বহু যোজন বাট।